So friends, আজি হৈছে ৰবিবাৰ সময় হৈছে 6টা বাজিল আৰু 1 ঘণ্টা পিছত লকডাউন হ'ব গুৱাহাটী 14 দিনৰ কাৰণে আৰু বজাৰ চজাৰটো সকলোৱে কৰি লৈছে ময়ো কৰি লৈছোঁ মোৰ ব্লগটো কালি ব্লগিং দেখাব পাব আপোনালোকে বজাৰত যাই কি দাম কেনেকুৱা কি হৈছে সকলোৱে জানে তো আহক ব্লগটো আৰম্ভ কৰোঁ আৰু 1 ঘণ্টা পিছত লকডাউন মই শনিবাৰ মানে যোৱাকালিৰ ব্লগটো দেখাই দিম বজাৰ কৰিব যাওঁতে কি হৈছিলে তো ভিডিঅ'টো চাওক আৰু লকডাউন সকলোৱে ঘৰত থাকিব সেইখিনিয়ে আৰু বাকী চব ঠিক আছে Hi friends, welcome back to my YouTube channel. আৰু আজি যাই আছোঁ মই কলনী বজাৰ কৰিবলৈ যিহেতু লকডাউন হৈ গৈছে মানে যোৱাকালিৰ পৰা মানে ৰবিবাৰৰ পৰা লকডাউন হ'ব তো সেইকাৰণে বজাৰ কৰিব গৈছোঁ আহকচোন কিমান কি দাম হৈ চাওঁ বজাৰ কৰি আহোঁ তো আহক বাই বাই হাই ফ্ৰেণ্ডছ মই আহিছোঁ কলনী বজাৰত ইতিমধ্যে গম পাইছে কালিৰ পৰা কালি চানডে হ'ব কালি গধূলি 7 বজাৰ পৰা লকডাউন হ'ব চ' বজাৰ হৈছে বহুত ভিৰ আছে তো মাস্কটো লগতে অতি ইম্পৰ্টেণ্ট যিহেতু মাস্কটো লগাই ল'ব লাগিব আৰু অলপ ঘৰৰ বজাৰ কৰিব আহিছোঁ চ' সেইখিনি দেখাব চেষ্টা কৰি আছোঁ বহুত ভিৰ এতিয়া কৰোণা বেছি হ'ব যেন লাগিছে কিন্তু উপায় নাই বজাৰ কৰিব আহিবই লাগিব চ' ভিডিঅ'টো চাওক বজাৰত বহুত দাম বাঢ়ি গৈছে বোলে গম পাইছে আৰু যোনবিলাক বস্তু আগত 40 টকা কেজি হৈছে বৰ্তমান মই 40 টকাকৈ কিনি আছোঁ নাজানো দাম কেনেকৈ বাঢ়িলে কি বাঢ়িলে কালি গধূলিলৈকে লকডাউনৰ ঘোষণা কৰা নাছিল কৰাৰ পিছতো আপোনাৰ ঘপককৈ ৰেট এনেকুৱা বাঢ়ি গৈছে ইয়াৰ পৰা প্ৰশাসনে কি কৰি আছে তেওঁলোকে জানিব বাকী দাম বাঢ়ি আছে যোনটো ৰিয়েলিটি ভিডিঅ' আপোনালোক দেখাই আছোঁ আৰু দেখাই থাকিম তো বাকী আৰু দেখাই আছে যিমান পাৰোঁ চাই থাকিব খালি অচেন ভিতৰত বজাৰত মই বাহিৰৰ পৰাহে আপোনালোকক দেখাই আছিলোঁ বৰ্তমান ভিতৰত সোমাব খোজা নাই বহুত ভিৰ আপোনালোকে চাই ল'ব পাৰে বহুত ভিৰ আছে চ' সোমাব খোজা নাই ছ'চিয়েল ডিষ্টেঞ্চৰ একোৱেই নাই প্ৰশাসনৰ মানুহ মই দেখা নাই ডাঙৰ বজাৰ যিহেতু এইবোৰ দেখা নাই কাকো আৰু উপায় নাই ল'বতো লাগিবই আপোনালোকৰ যিমান পাৰে চেফটি লৈ ল'ব মই চাওঁ কিমান চেফটি লৈ ল'ব পাৰোঁ বাকী চব ঠিক আছে আগুৱাই যাওঁ আৰু
So friends, system aloo dam holছিল aloo dam 80 টকা যাই পাইছে মই দেখাব খোজা নাই ক্যামেৰা আগত কিয় কি দাম পাইছে এটো গভৰ্ণমেণ্টে জানিব তেওঁলোকে জানিব কেনে দাম 80 টকা কেজি কিন্তু সম্ভৱ নহয় এখন দোকান 80 টকা আলু বিক্ৰী কৰি আছে সম্ভৱ নহয় কিন্তু এদিনত কেনে 80 টকা হ'ব পাৰে সেইটো প্ৰশ্ন আপোনালোকে ঠেলিলো আপোনালোকে জনাব কি কয় কি নকয় 80 টকা আলু কেজি বৰ্তমান কলনী বজাৰ জুনে বজাৰ কৰিব আহিছে অনুৰোধ কৰিব তেওঁ গম পাব আলু কেজি 80 টকা তো ক্যামেৰা আগত দেখাব মন নগল সনে দেখালো যদি বিশ্বাস কৰা নাই এইটো বজাৰ চাই লওক So friends, মই ভাবিছিলোঁ ব্লকত আপোনালোকক গোটেই ভালকৈ দেখাম ক'ত কি দাম কিন্তু ইয়াতে আহি পেলাই এনেকুৱা টাইপ লাগিছে নহয় দাম ইমান বাঢ়ি গৈছে মোৰ মাথা নষ্ট হৈছে কাৰণে বেছি ব্লক কৰিব নোখোজোঁ ইয়াতে বাকী আপোনাৰ লগত ঘৰত যাই পেলাই মই কথা পাতিম ভালকৈ আৰু মানুহ ইমান মানুহ আছে নহয় ইয়াতে আপোনালোকৰ কৰোণাৰ কাৰণে যথেষ্ট সতৰ্ক হৈ থাকিব লাগিব সেইকাৰণে মই ঘৰত যাই কথা পাতিম বেছি ব্লক নকৰোঁ বেছি বজাৰ নকৰোঁ আৰু নাখাই থাকিম লাগিলে উপায় নাই কিন্তু ইমান মানুহ মাজত মই সেইকাৰণে বেছি ব্লক নকৰোঁ ঘৰত যাই আপোনালোকক ভালকৈ কথা পাতিম ইমান মানুহ এতে বেছি টাইম থাকিব নোৱাৰি আপোনাৰ দেখি পাব ইমান মানুহ যিমানলৈ দেখা পায় মানুহসকল চবে বজাৰ কৰিব আহিছে 2 সপ্তাহ যিহেতু বন্ধ বুলি কৈছে কিন্তু বজাৰত কি দাম চবেই জানে চব আৰু দেখাব মন নাই একো ডাইৰেক্ট ঘৰত যাই কথা পাতিম So friends, মই আহি পাইছোঁ ঘৰত আৰু বজাৰ দাঙি আছে বাকী মই ফ্ৰেছ হৈ পেলাই আপোনালোকক কথা পাতিম তাৰ আগতে মই নাপাতোঁ কাৰণ ৰিক্স আছে So friends, মই গা পা ধুই আহিলোঁ ফ্ৰেছ কৰিলোঁ বাৰু কেইটামান কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে কৈছিলোঁ কলনী বজাৰ কিন্তু ইমান দাম দেখা পাই পেলাই মাথা নষ্ট হৈ গ'লে কাৰণে ব্লক কৰিব মন নগ'ল আৰু ছেকেণ্ড কথা ইমান মানুহ নহয় কৰোণাটো তাৰ পৰা আৰু হোৱাটো গেৰাণ্টি আছে অহাকালি কি ব্যৱস্থা দিয়ে তেওঁলোকে জানে বাকী কি ক'ম যোনে বুজা গৈছে তেওঁলোকে সবাই জানে আলু কেজি 80 টকা কালিলৈকে আছিলে 30 টকা 50 টকা নিজে নিজে কেনেকৈ পাৰিলে কি ব্যৱস্থা কৰিলে চবে তেওঁলোকে জানি চব ব্লগটো মই এইখিনিয়ে দেখাব পাৰিলোঁ আৰু এইকেইদিন চবজনটো কোনো ব্লগ নহ'বই তাৰকাৰণে লাষ্ট ব্লগটো দিলোঁ আশা কৰিছোঁ সকলোৱে চালে লাষ্টলৈকে ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিলৈ মোৰ চেনেলৰ পৰা মই বিদায় দিছোঁ নেক্সট টাইম যেতিয়া পাৰোঁ আকৌ ব্লগ দিবলৈ চেষ্টা কৰিম সহায় সহযোগিতা কৰি থাকিব চ' বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই বাই